হাই ফ্ৰেণ্ডছ, অনুৰাগিনীৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত ঋতিকাৰ বাহিৰে ঘৰৰ কোনেও ভাড়াঘৰত শ্বিফ্ট হোৱাটো বিচৰা নাছিল যদিও প্ৰীতমে লক্ষ্যত উপনীত হ'বলৈ মনতে থিৰাং কৰি লোৱাৰ বাবে আজি ঘৰৰ পৰা ওলাই যোৱাত জেঠাইকে দ্বিতীয় চাল চলন্ত কৰি ঘৰখন ভাঙি পেলোৱাৰ বদনাম দিব। এতিয়া বাৰু পুনৰ যাতে দ্বিতীয়হেঁতে এইখন ঘৰত খোজ দিব নোৱাৰাকৈ ঋতিকায়ো মাকৰ পৰা নীতি শিক্ষা লৈ ঘৰৰ সকলোৰে মনত দ্বিতীৰ বিৰুদ্ধে ঘৃণা ভাৱ সুমিয়াই দিবলৈ চেষ্টা কৰিব নেকি, জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে পুত্ৰৰ পৰা আঁতৰত থকাৰ ভয়ত সপোন আৰু প্ৰিয়াৰ সম্পৰ্কটোক দেউতাকে মানি লোৱাত সপোনে পুনৰ ঘৰলৈ উভতি আহিব। এতিয়া বাৰু সপোন আৰু প্ৰিয়াৰ সম্পৰ্কটোক মানি লোৱাৰ দৰে দ্বিতী আৰু প্ৰীতমৰ সম্পৰ্কটোকো মানি ল'বলৈ মাকে দেউতাকক কাতৰ মিনতি কৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।